ফুটফুটকে দিলে বেছি ভাল লাগে আৰু দিয়কচোন গতিকে দি যাব দেই ভাল লাগিব আৰু মাজে মাজে মাত মাতি থাকিব মানে মোক মাত কলাই থাকিব তেতিয়া ভাল লাগে ঘৰতে অনুষ্ঠান কৰি থকা নিচিনা লাগে নহ'লে আলহী আলহী ফিল হৈ থাকে এই সেবাতে আমি জীবনসাই বাবু সুসেন স্যার ফলিয়ান তরফ আমার মৰমৰ কমিউনিটি আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখনি জীবনসাই বছৰে সম্মাননা জনাব বিচাৰিছোঁ তেখেতক সম্মাননা জনাব আমাৰ এই যুৱক পৰ্বতীয়ানগৰ মানৱ দেউৰী প্লিজ ধন্যবাদ সুন্দৰ লাগিছেনে মৰমেৰে ব্যৱহাৰ মৰমেৰে আদৰি লৈছোঁ আৰু তাৰপিছত পুনৰ গীতৰ মাজলৈ আগবাঢ়ি গৈছোঁ এইবাৰ এটি মই নিজৰ গীত গাবলৈ লৈছোঁ আৰু গীতটি মই নিজে লিখিছিলোঁ সুৰ কৰিছিলোঁ আৰু সংগীত কৰিছিলে ৰেক্স বড়ো মোৰ প্ৰত্যেকটি গীততে ৰেক্স বড়ো বুলি নাম এটা থাকে আপোনালোকে থাম্বনেইল চালে গম পাব চাগে কীবৰ্ডত আছে আজি সেই সংগীতৰ আৰু মানুহজন সেই গীতটি অসমবাসীয়ে এই গীত খুব মৰম দিছিলে আজি কলিয়া কিমান মৰম দিছে ইয়াত গাই চালে গম পাওঁ গাই চাওঁ Hello. Hello. আৰু এই গীতটি মই ল'ৰাবিলাকৰ কাৰণে লিখিছিলোঁ আৰু ল'ৰাবিলাকৰ কাৰণে কিয় লিখিছিলোঁ সেইটো গাই পেলাই গম ক'ব লিখিলে কথা বেছি কয় গাই গ'ম সেইকাৰণে আগতে গাই লওঁ তাৰপিছত কিয় লিখিছিলোঁ তেতিয়া তাৰ পিছত গম